हेलो गाइज परिबरार एटी नतुन भिडिओले आपनालोকক स्वागतम जनाइछु। आशा करिछु आपनालोक सकलो भाले आछे। আজি মই आपनालोकले লৈ আহিছো কাবুলী বুটৰ কাৰীৰ এটা ৰেচিপি। आपनालोके ভিডিওটো হেখলৈকে চাব বুলি আশা কৰিছো। তেতিয়া হলে আহক আমি ভিডিওটো আৰম্ভ কৰো। মই কাবুলী বুট আধা বাটিতকৈ অলপ বেছিকৈ লৈছো। মই বুটখিনি আগদিনাখন ৰাতিয়ে তিয়াই থৈছিলো। এতিয়া মই বুটখিনি বইল কৰি লম। দুটা আলু মই এদৰে ফালি লৈছো। মই আলু দুটাও বইল কৰি লম। মই বুট আৰু আলু কুকাৰত ভৰাই লৈছো। মই বুটখিনি ডুব যোৱাকৈ পানী দি লৈছো। মই নিমখ এচামুচো দি লৈছো। এতিয়া মই 3টা চিটি মৰাই লম। বইল কৰি লোৱা কাবুলী বুটৰ পানীখিনি টুকি লৈছো। মই বুটখিনি ঠাণ্ডা কৰি লৈছো। এফালে মই বনাবৰ কাৰণে লৈছো এটা পিয়াজ মই পেষ্ট বনাই লৈছো। আদা আৰু নহৰু পেষ্ট বনাই লৈছো। তেজপাত এখিলা লৈছো। জলকীয়া দুটা মই কাটি লৈছো আৰু মই ইলাচি এটা লৈছো। কেৰাহী এখন গেছত তুলি লৈ মই তেল দি লৈছো। তেল গৰম হ'ল। তেলতে মই এতিয়া পাঁচফোৰণ আধা চামুচ দি লৈছো। মই ইলাচিটো দি লৈছো। লগতে মই তেজপাত খিলাও দি লৈছো। এতিয়া মই আদা আৰু নহৰু পেষ্টখিনিও দি লৈছো। আধা চামুচ মই জিৰা পাউডাৰ দিছো। আধা চামুচ মই ৰেড চিলি দি লৈছো আৰু আধা চামুচ মই গৰম মছলা দি লৈছো। মই আন্দাজ মতে হালধিও দি লৈছো। মই মছলাখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম। এয়া চাওক মছলাখিনি ৰঙচুৱা হৈ আহিলে এতিয়া মই বইল কৰি লোৱা কাবুলী বুট আৰু আলু দি লৈছো। মই এবাৰ ভালদৰে লৰাই লৈছো। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি লৈছো। মই এবাৰ লৰাই লৈছো। মই গেছৰ ফ্লেম মিডিয়ামত ৰাখিছো। এতিয়া মই 2-3 মিনিট মানৰ কাৰণে ঢাকনিখন মাৰি মই সিজিবলৈ দিম। 3 মিনিট মান সিজাই লোৱাৰ পাছত এয়া চাওক পানী দিব পৰা হৈ গৈছে। এতিয়া মই পানী দি লম। এতিয়া মই গেছৰ ফ্লেম হাই কৰি 5 মিনিট মান সিজিবলৈ মই ঢাকনিখন মাৰি দিম। 5 মিনিট সিজাই লোৱাৰ পাছত এয়া চাওক পানীখিনি শুকাই আহিলে। এতিয়া মই গৰম মছলা অকণমান দি লৈছো। এইদৰে শেষত গৰম মছলা দিলে খাবলৈ বেছি সোৱাদ হৈ পৰে। আৰু 2 মিনিট মান মই সিজিবলৈ দিম। এইখিনিতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছো, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় সহযোগিতা অবিহনে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। প্লিজ আপোনালোকে সহায় কৰিব বুলি আশা কৰিলো। 2 মিনিট মান সিজাই লোৱাৰ পাছত এয়া চাওক পানীখিনি ধুনীয়াকৈ শুকাই আহিলে। এয়া মোৰ কাবুলী বুটৰ কাৰী ৰেডি হৈ গ'ল। মই এয়া শেষত ঘিউ এচামুচ দি লৈছো। এইটো অপচনেল হয়। এইদৰে ঘিউ দিলে গোন্ধটো বহুত ভাল লাগে আৰু খাবলৈও সোৱাদ হৈ পৰে। এয়া মোৰ কাবুলী বুটৰ কাৰী ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া ৰেডি হৈ গ'ল কাবুলী বুটৰ কাৰী ৰেচিপি। আপোনালোকেও এবাৰ এইদৰে বনাই খাব। মোৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। মোৰ ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।